বিটিসি ইউপিপিএলৰ ভৱিষ্যত কি হ'ব নহ'ব মই নাজানো, কিন্তু ইউপিপিএলৰ লিডাৰসকলৰ আগৰ পৰা কেৰেক্টাৰটো আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম পৰ্যায়ত BCDR বনাইছিল পলিটিকেল পাৰ্টি, এইটো চব হাৰাৰ পিছত আকৌ ডাবল পি এনেকুৱা পলিটিকেল পাৰ্টি বনাইছে, এইটোও চব হাৰাৰ পিছত আকৌ এতিয়া ইউপিপিএল দল বনাইছে, ইউপিপিএল এতিয়া চব হাৰিছে। এতিয়া নিশ্চয় নতুন আৰু নামাকৰণী দল বনাব পাৰে। প্রধানমন্ত্রী আপনার হয়ে নির্বাচন কথা চলাইছে কেনেকুৱা স্যার NDA হিচাপে যোৱা MLA ইলেকশ্যনত আমি একেলগে কেম্পিং কৰিছোঁ। NDA টিম হিচাপে AGP হওক, BJP হওক, BPF হওক, আমি একেলগে কেম্পিং কৰিছোঁ আৰু কেম্পিং কৰা মতে আমি ৰিজাল্টটো পাবলৈ আৰু আমি স্পেচিয়েলি BTC অঞ্চলৰ কথা কৈছোঁ যে আমি যেনেকৈ ৰাইজৰ মাজত সোমাই পেলাই আমাৰ কৰ্মীসকলে বহুত প্ৰতিশ্ৰুতি দি আহিছে, এই হিচাপত আমি এতিয়া কাম কৰাটো আমাৰ দায়িত্ব। বহুত কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, ৰাইজৰ মাজত সোমাইছে, ৰাইজে আমাৰ কৰ্মীসকলক জনাই দিছে কি সমস্যা আছে নাই। এতিয়া আমি কৈছোঁ এইটোৱে যে এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব আৰু আমি প্ৰথম ৰিজাল্ট ওলোৱা আগৰ পৰাই আমি কৈ আছোঁ মন্ত্ৰীটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাক লাগে BTC উন্নতি, আমাক লাগে BTC সকলো জাতি জনগোষ্ঠীৰ যিটো আশা আকাংক্ষা সেইবিলাক যাতে আমি পূৰণ কৰিব পাৰে, ইয়াৰ কাৰণেহে আমি এক নম্বৰ প্ৰায়ৰিটি দি পেলাই আমি কাম কৰিম। প্রধানমন্ত্রী আপনার ভবিষ্যৎ দিয়েছেন নাই ভৱিষ্যত আমিও দিব লাগে, চবে NDA হিচাপে আমাৰ একেলগে কাম কৰি পাছ। স্যার বিটিসি ইউপিপিএলৰ ভৱিষ্যত কি হ'ব নহ'ব মই নাজানো, কিন্তু ইউপিপিএলৰ লিডাৰসকলৰ আগৰ পৰা কেৰেক্টাৰটো আপোনালোকে দেখিবলৈ পাইছে। প্ৰথম পৰ্যায়ত BCDR বনাইছিল পলিটিকেল পাৰ্টি, এইটো চব হাৰাৰ পিছত আকৌ ডাবল পি এনেকুৱা পলিটিকেল পাৰ্টি বনাইছে, এইটোও চব হাৰাৰ পিছত আকৌ এতিয়া ইউপিপিএল দল বনাইছে, ইউপিপিএল এতিয়া চব হাৰিছে। এতিয়া নিশ্চয় নতুন আৰু নামাকৰণী দল বনাব পাৰে। চাকরি আলো আন্দোলন চাকরি চাকৰিটো আমাৰ আছে, টাৰ্গেট ফৰ্গেট আহিব। রেশন কার্ডের ৰেচন কাৰ্ডৰ কিবাটো এইটো মেটাৰটো ডেইলি মেটাৰ, বস্তু মেটাৰ। ৰেচন কাৰ্ড যিসকলে পোৱা নাই আৰু পাবৰ কাৰণে অধিকাৰ আছে, ক্ৰাইটেৰিয়া আছে, এইবিলাক পাই যাব। চৰকাৰ হোৱাৰ লগে লগে এনেকুৱা নহয়, দিন আহিব পাব।